জীৱনটোনো কি কচু পাতৰ যে পানী, কোনদিনা সৰি পৰে কোনেও ক'ব নোৱাৰে। জীৱনটোনো কি কচু পাতৰ যে পানী, কোনদিনা সৰি পৰে কোনেও ক'ব নোৱাৰে। থাকে যদি সঁচা বন্ধু দুই চাৰি, জীৱনটো হাঁহি ধেমালিৰে পাৰ কৰিব পাৰি। জীৱনটোনো কি কচু পাতৰ যে পানী, কোনদিনা সৰি পৰে কোনেও ক'ব নোৱাৰে। জীয়াই থাকিবলৈ যিমান লাগে ল'বা দেই সিমানেই বিচাৰি, তাতোকৈ অধিক বিচাৰি নাখাবা হাবা ধৰি। এনে কৰিলে হয় সময়ৰ অৱক্ষয়, আমি ভবাৰ দৰে জীৱনৰ দিশ ইমান বেছিও যে নহয়। শিকিবা জীয়াই থাকিবলৈ আপোনজনক বুকুতে থৈ সাবটি ল। যিমান পাৰা সিমানেই সৰু সৰু ক্ষণবোৰ জীৱন নামৰ মালাডালত গাঁঠি ল'বলৈ। মণি মুকুতা ধন সম্পত্তিৰ এই মালাত নথকাই ভাল কোনো স্থিতি। সঁচাকৈয়ে জানো আছে প্ৰয়োজন লগাতকৈ অধিক মাত্ৰা। পাহৰি নাযাবা বন্ধু অৱশেষত কেৱল দুটুকুৰা বাঁহ, আৰু চাৰি কান্ধৰেহে সমাপ্ত হৈ জীৱনৰ যাত্ৰা। জীৱন যাত্ৰা জীৱনটোনো কি কচু পাতৰ যে পানী, কোনদিনা সৰি পৰে কোনেও ক'ব নোৱাৰে। কচু পাতৰ পানী।